ৰাতিপুৱা 6:15 হৈছে। মই আজিৰ দিনটো মোৰ গোটেই কাৰ্যসূচীখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে বলকচোন চাওঁ আজিৰ দিনটো মই কেনেকৈ কটাওঁ। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে মাইকী মানুহজনী শান্তি নাই নহয়নে বাৰু। ইফালে দৌৰা সিফালে দৌৰা, ইটো সিটো তাৰ মাজত মতা মানুহ নাথাকিলে সেইখিনি কামো চম্ভালিবলগীয়া হয়। ৰাতিপুৱা সময়টোত মোৰ কিমান হুৰমুৰ হয় মই তাকে আপোনালোকক আজি দেখাম বুলি ভাবিছোঁ। ইমানেই বেছি হুৰমুৰ হয় আৰু ইমানেই বেছি ল'ৰাটোৰ পৰা গৈ থাকিলে চাগে যোৰহাট ডিব্ৰুগড় পাই যাবগৈ। ঘৰৰ ভিতৰতে ইমানেই অহা যোৱা। এতিয়া মোৰ ৰাতিপুৱা সময়কণ চাওকচোন কিমান হুৰমুৰ, গোটেই ঘৰৰ অৱস্থা নাই, লণ্ড ভণ্ড গোটেই ঘৰ। এইপিনে অৱস্থা নাই, এইপিনে বিছনা পৰাই নাই, অৱস্থা নাই ইয়াত, গোটেই ঘৰ লণ্ড ভণ্ড। ছোৱালী শুই আছে, ছোৱালী শুই উঠাই নাই। এইপিনে মানুহজন যিহেতুকে কামলৈ যাব সেইকাৰণে লৰালৰিকৈ মই উঠাই দিলোঁ। একেলগে গেছত দুফালে দুটা কুকাৰ উঠাই দিছোঁ। এতিয়া ভাবিছোঁ দালি ভাতটোতো হৈ গ'ল, এতিয়া ভাজি এটা কি বনাম। সেইকাৰণে মোৰ দুধুমটো লাগিছে কিনো বনাম। এয়া দেখিছেনে ঘৰৰে তৰি, কিন্তু খাব মন যোৱা নাই। সেইকাৰণে ভাবিছোঁ কিনো বনাম। এইয়া বেঙেনা আছে, বেঙেনা হ'লে পিটিকা এটা কৰি দিওঁ বুলি ভাবিছোঁ। আৰু পিছত কিবা এটা বনাম আৰু এতিয়া খুব লৰালৰি হয় ৰাতিপুৱা সময়টো। সেইকাৰণে আৰু এটা বস্তু আপোনালোকক দেখাম বুলিছে চাব দেই। এয়া চাওক ঘৰৰে কয়লাৰ ডিম দেখিছেনে। এয়া মই ইনকিউবাৰ মেচিনত দি পোৱালি উলিয়াই আনিম বুলি ভাবিছোঁ। আৰু আছে, মই গঁৰালৰ পৰা অনা নাই, এইকেইটা গঁৰালৰ পৰা আনি গোটাই থৈছোঁ। এয়া দেখিছেনে দোকানৰ পৰা চিৰা আনি থৈছে, মানে মাছক খুৱাম বুলি আনি থৈছে। কিন্তু মই ইয়াৰ পৰা অলপ সান্দহগুৰি খুন্দিম বুলি ভাবিছোঁ। সান্দহগুৰি খাই ময়ো ভাল পাওঁ আৰু আজিকালি ল'ৰা ছোৱালীক চিনাকি নাই। কালি জলকীয়া আচাৰৰ ৰেচিপিটো আপোনালোকক দেখুৱাই নাই। জলকীয়া আচাৰৰ ৰেচিপিয়ে মোক অৱস্থা বেয়া কৰি দিছে। গোটেই ৰাতিৰ পৰা এই মুহূৰ্তলৈকে মোৰ হাতটো হৰনিশে পুৰিয়ে আছে, দুইখন হাত। তথাপিতো মই তেনেকৈ কৰি ফুৰিছোঁ। দেখিছেনে হাত ৰঙা হৈ গৈছে, ইমান বেছি পুৰিছে। এনেকুৱা জনা হ'লে যে মই তেনেকৈ আচাৰেই নকৰিলোহেঁতেন। এইটো আচাৰৰ ৰেচিপি মই আপোনালোকলৈ আনি আছোঁ। এতিয়া এইপিনে আছে কেইটামান ভাত। মই ভাবিছোঁ ইয়াতে পানী দি থৈ দিওঁ। পঁইতা ভাত খাই মই বহুত বেছি ভাল পাওঁ, ল'ৰা ছোৱালীয়ে ভাল পায়। গতিকে ইয়াত দি দিলোঁ অকণমান পানী। এয়া আমি আবেলি কৰি খাম। ধুনীয়াকৈ ভাঙি দিম, আটাৰ এখন এয়া ধুনীয়াকৈ ভাঙি দিলোঁ আৰু ইয়াত ঢাকি থৈ দিম, আবেলি খাম। ভাবিলোঁ বেঙেনা পুৰি পিটিকা কৰি থাকিলে অকণমান দেৰি হ'ব। সেইকাৰণে মই বেঙেনাখিনি কুটি পেলাই ভাজিবলৈকে গোটাই ল'লোঁ। ইয়াত ধুনীয়াকৈ মই কুটি কৰি গোটাই ল'লোঁ। এতিয়া ধুনীয়াকৈ ভাজিটো বনাই ল'ম। কামবোৰ আচলতে চেগতে কৰিবলগীয়া হয়, নহ'লে কেতিয়াও কামবোৰ তুতাবগৈ নোৱাৰোঁ। গোটেই দিনটো ৰৈয়ে থাকিবলৈ নাপাওঁ। তাৰ মাজত নিজে উলিয়াই লৈ বাহিৰা কামখিনি আছেই। গতিকে সেই ভাজিখিনি মই এতিয়া ধুনীয়াকৈ বহাই ল'ম আৰু ভাজিখিনি পাহে মানে মই ঘৰটো সাৰি ল'ম। লৰালৰিকৈ ঘৰটো সাৰি ল'লোঁ। ভাতটো মোৰ ইতিমধ্যে হৈ গ'ল। ৰাতিপুৱা বহুত কিবা কিবি বনাবলৈ সময় নহয়, খুব লৰালৰি হয় সময়খিনি, কামো বেছি থাকে। সেইবাবে চিম্পুলকৈ এনেকৈ বনালোঁ। আৰু এওঁৰ বাবে ভাতটো ঠাণ্ডা কৰিলোঁ, কাৰণ এওঁ এতিয়া গৰমে গৰমে খাই যাব নোৱাৰিব যে, সেইটো কাৰণে। এওঁলৈ এনেকৈ কঁঠালৰ গুটি খাই ভাল পায়, সেইবাবে এনেকৈ দিছোঁ। পিটিকা কৰি ল'ব। এয়া দালি, এই বেঙেনা ভাজি আৰু ভাত চিম্পুল। আৰু আবেলিলৈ কিবা এটা বনাম। সেইকাৰণে মই চাহ অকণ খাওঁ বুলি উঠাই দিছোঁ। এতিয়া দি দিম তাতে মই চাহপাত, তাতে দি দিম গাখীৰ। ধুনীয়াকৈ বনাই চাহকাপ খাই লওঁ, তাৰপাছত আকৌ কামত লাগি যাম। আজি এটা বস্তু বনাম বুলি ভাবিছোঁ, আপোনালোকক দেখাম কি বনাম। চাহকাপ খাই লওঁ। হাতটো ইমান বেছি পুৰিছে মোৰ, মই ইমানেই কষ্ট পাইছোঁ। গোটেই ৰাতিটো এতিয়ালৈকে কোনো পধ্যে শান্তি পোৱা নাই। বৰফ লগাইছোঁ, জলকীয়া পাত সানিছোঁ, পানী দিছোঁ, গাখীৰ সানিছোঁ, নাই কোনো পধ্যে মই গম পোৱা নাই। ইমান ৰিক্সত একচুৱেলি কামটো কৰিব মই নালাগিছিল। মই ভবা নাছিল ইমান বেছি পুৰিব বুলি। বা যি নহওক চাহকণে উতলি গৈছে। এতিয়া মই চাহকণ বাকি লওঁ আৰু খাই লওঁ। মস্তি চাহকাপ বনাই লৈছোঁ। এটা পেৰা লৈ লৈছোঁ। পেৰাটোৰ সৈতে এতিয়া ধুনীয়াকৈ হাত পুৰিছে। ইফালে এয়া দেখিছেনে মোৰ হাত কিমান কাটি থৈছে চাওকচোন। ইমানখিনি কাটি থৈছে, এইটো আঙুলিৰে কাটি থৈছে। গোটেইখন কটা কটি, তাৰ মাজত পুৰিছে, মানে বেয়া অশান্তি। আমাৰ টিউবৱেলটোৰ পানীখিনি অকণমান চেণ্ট এটা ওলাবলৈ লৈছে মটৰটো লগোৱাৰ পৰা। সেইবাবে পানীটো আমি ডাইৰেক্ট খাব নোৱাৰোঁ, এনেকৈ ফিল্টাৰ কৰি লওঁ। মই এইটো ফিল্টাৰ নিজে বনাই লৈছোঁ, দেখিছেনে টিঙৰ ফিল্টাৰ। কিমান আইৰণ হৈছে চাওক, টিংটো সেইখিনি ক'লা হৈ গৈছে। এয়া আজিত ভৰাই এসপ্তাহ হৈছে, তথাপিতো দেখিছেনে কিমান ক'লা। মই এসপ্তাহ মূৰে এনেকৈ ধুই থাকোঁ। ইয়াৰ ভিতৰত থকা যিখিনি বালি শিল এইখিনি আছে, এইখিনি ধুই থাকোঁ। এয়া এসপ্তাহ আগত ধুইছিলোঁ, আকৌ এয়া ক'লা, আকৌ ধুব হৈছে।
এতিয়া মই অলপ পানী ফিল্টাৰ কৰি ল'ম। এতিয়া মই এইখিনি আকৌ এবাৰ কেণ্ডেল থকা ফিল্টাৰত ফিল্টাৰ কৰি ল'ম, তাৰপাছতহে খাবৰ বাবে ব্যৱহাৰ কৰিম। সহ্যসীমা চাৰি গৈছে, গম পাইছে? এতিয়া হাতত মৌ জোল অকণ সানি দিবলৈ আহিছোঁ। ইমান বেছি পৰিছে। ইমান কষ্ট পাইছোঁ, ইমান বেছি পুৰিছে হাতটো। মই এনেকুৱা বুলি হ'ব বুলি মানে ভবাই নাছিলোঁ। এতিয়া ভিতৰৰ প্ৰায়খিনি কামৰ পৰা মই আজৰি হৈছোঁ আৰু 2-4টা কাম আছে, এয়া অতি সোনকালে কৰি ল'ম। আৰু এতিয়া মই অকণমান চাফা চিকুণ হৈ লওঁ, মানে কেলৈ মই ভাতটো বনোৱাৰ আগত মই মূৰ চুৰবোৰ নাচোৰোঁ, মানে কেলৈ সৰিবলৈ লৈছে আৰু কিমান চুলিত কিবা কাৰণে ভাতে দাইলে ওলাবলৈ হয়, আমাৰ মানুহজনে ভাত নাখায়। সেইটো কাৰণে মই কেতিয়াও ভাত বনোৱাৰ আগত মূৰটো নাচোৰোঁ। এতিয়া মই অকণমান চাফা চিকুণ হৈ ল'ম, হৈ মই ছাগলীখিনি এৰিবগৈ লাগিব। চাফা চিকুণ হোৱাৰ নামত অকণমান মূৰটো ফনিয়াই ল'লোঁ আৰু সেন্দুৰকণ লৈ ল'লোঁ। এতিয়া যাওঁ ছাগলীকেইটা এৰি লওঁগৈ। ইয়াৰ মানুহজন যাবলৈ ওলালে, এতিয়া তেওঁ গুচি যাব আৰু মোৰ ডিউটি ষ্টাৰ্ট হ'ব। মানে কি ক'ব, শান্তি নাই। সেয়াই আৰু গাড়ী ষ্টাৰ্ট দিলে গ'লে আৰু মই লাগি যাওঁগৈ নিজৰ নিজৰ কামত। এইটো মোৰ ছাগলী গঁৰাল, ওখকৈ বনোৱা আছে। এই উঠা চাংখন অকণমানকৈ ভাগিছে, অলপ সাৱধানে উঠিব লাগে। এতিয়া মই ওপৰলৈ উঠি যাম। দুজনী ওলাই ইয়াৰ বাহিৰত ঘূৰিয়ে ফুৰিছে। এইবোৰ মোৰ পাৰ গঁৰাল, দেখিছেনে? পাৰ আছে কেইবাযোৰো মোৰ, সেই তাতো আছে। দিলে গচকি, বেয়া দেই। কালি ছাগলী গঁৰালটো সাৰিবলৈ মই সময় নাপালোঁ। এতিয়া এয়া লেতেৰা হৈছে, আজি সাৰিব লাগিব। এইকেইজনী দেখিছেনে? ইয়াত আছে 3জনী, এইখিনি শুই আছে এজনী। এইজনী ছাগলীৰ পোৱালিটো কোনোবাই ধৰি খাই পেলালে। মতা পোৱালি আছিলে, খাচী কৰা বেছি দিন হোৱা নাছিলে, খাচী কৰা 4-5 মাহমান হৈছিলে। পোৱালিটো ধৰি কোনোবাই খাই পেলালে। এজনী এই 2টা ইয়াত খাচী আছে, এটা চেউৰী পোৱালি আছে। এয়া কঁঠাল খাই মোক দেখিছে কি অৱস্থা। এতিয়া ছাগলীখিনি মই এৰি লওঁ। ইহঁতবোৰৰ লগতে গোটেই দিনটো মই ব্যস্ত হৈ থাকোঁ, ভালো লাগে। এইবোৰ আচলতে নাথাকিলেও বেয়া লাগে। এতিয়া ইহঁতক এতিয়া মই এৰি লওঁ। যা যা ওলা, যা 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 গুৰি যা যা। ভাল লাগে ইহঁতক চাই। এতিয়া আপোনালোকক এটা বস্তু দেখাম, চাব দেই। এইবোৰ পাৰৰ গঁৰাল, দেখিছেনে? এইখিনি এটা গঁৰাল আছিলে, মুৰ্গীকেইজনে ভাঙি পেলালে। এতিয়া মই কইলাৰজনী কণী পাৰি থকাৰ কাৰণে মই এই ওপৰত এটা চৰিয়া এটা পাতি দিছোঁ, খেৰ কেইডালমান দি। তাতে এতিয়া আপোনালোকে চাব দেই, মই নমাই আনিছোঁ। এইয়া চাওক, দেখিছেনে? 3টা কণী আছে। এইটো কয়লাৰ কণী, এইকেইটা লোকেল মুৰ্গী কণী। এইবোৰে মোৰ সম্পত্তি, এইবোৰে মোৰ ভাল লগা কাম। মানুহে কি কয়, যাৰ নাই গৰু সি বোলে সবাতোতকৈ সৰু। আমি অৱশ্যে একেবাৰে সবাতোতকৈ সৰু হৈ থকা নাই। এতিয়া আমাৰ 2জনী গৰু আছে। গৰু মানে ঘাই এজনী আছে আৰু দমৰা এটা আছে। গৰু আমাৰ 4টা আছিল, কিন্তু মই আচলতে ইমানখিনি অকলে প্ৰতিপাল কৰিবলৈ দিগদাৰ হয় বাবে এজনে বিকি দিলে। বিক্ৰী কৰি এতিয়া মাত্ৰ 2জনী ৰাখিছে। ডাঙৰ গৰুজনী গৰু গাভিনী হৈ আছে, তাই জগিব আৰু খুব বেছি 1-2 মাহৰ পাছত। তাহাঁতক ৰাতিপুৱাই এৰালি থৈ যায়, কিন্তু গোটেই দিনটো মই প্ৰতিপাল কৰিব লগা হয়। এইটো চাওক আমাৰ কয়লা গঁৰালটো। আজি এইটো মই তলটো চালানি কৰিম। মাটিখিনি অসমান হৈ আছে, এইখিনি চালানি কৰিম। কাইলৈ বেৰখিনি বান্ধি ধুনীয়াকৈ ইয়াত নেট মাৰিম। ইয়াতে গৰু বান্ধো। সেইটো দেখিছেনে, এটা মুৰ্গী গঁৰাল, ইয়াত মুৰ্গী থাকে। এইখিনিত 2জনী কয়লাৰ, 2জনী এইখিনিত আছে। এই 2জনী দেখিছেনে? এই 2জনী কয়লাৰ, কলি বগী। এই 2জনী কয়লাৰ। য'তে ত'তে আছে মুৰ্গীবোৰ। এইখিনি 2টামান পোৱালি আছে, দেখিছেনে? এইয়া এইখিনি 2টামান পোৱালি আছে। তাৰপাছত কালি এটা জানেনে পানীত সোমাই মৰিলে, মানে এটা চুক তাৰ বেয়া আছিল, খুটি দিছিলে। এইখিনিতে এয়া মুৰ্গী চৰি আছে। এইবাৰ পৰিছে কাপোৰ ধোৱাৰ পাল। এয়া কাপোৰৰ দম, যেনি তেনি কাপোৰ মেলা কামটো এয়া হৈ গৈছে।
এতিয়া মই ইয়াতে কালি মেলা কেইটামান শুকান কাপোৰ বৰষুণ দিয়াৰ বাবে মই ভিতৰত মেলি দিছিলোঁ, সেইখিনি লৈ যাওঁ। আকৌ বৰষুণ দিয়াৰ লগে লগে আজি ধোৱা কাপোৰখিনি ভিতৰলৈ সোমাব লাগিব। এয়া মই ভিতৰলৈ নি জাপি লওঁ। মোৰ আকৌ তাঁতশাল এখনো আছে, গম পাইছেনে? কিন্তু আজি মই আপোনালোকক তাঁতশালখন নেদেখাওঁ, কাৰণ বতৰটো আজি বেয়া, ববও নোৱাৰি, সেইকাৰণে নেদেখাওঁ। তাঁতশালখনৰ সেইটো অলপ মই আপোনালোকক বেলেগ ধৰণে দেখাম বুলি ভাবি আছোঁ। তাত কি আছে, কেনেকৈ বৈছোঁ, কি বৈছোঁ, গোটেইখিনি দেখাম মই বেলেগ ধৰণে। তাঁতখনৰ সেইকাৰণে এইটো আজি নেদেখাওঁ। আজি ববও নোৱাৰোঁ, বেলেগ কামো আছে। এতিয়া মই কাপোৰখিনি ধুনীয়াকৈ জাপি ল'ম। জাপি লোৱাৰ পাছত ল'ৰাটোৱে ভাত খাওঁ বুলি কৈছে, তাক ভাতকেইটা দি ল'ম। ভাতকেইটা দি মই অলপ বাচন আছে, বাচনখিনি ধুম। এতিয়া মই ঘৰটো মুচি লওঁ বুলি ভাবিছোঁ। তাৰ কাৰণে মই অকণ পানী গোটাই লৈছোঁ, আৰু তাতে মই ফ্ল'ৰ ক্লিনাৰটো অকণমান ব্যৱহাৰ কৰি দিম। এইটো দিলে বহুত ধুনীয়াও গোন্ধায় আৰু চাফাও হয়। ফ্ল'ৰখন মুচি হ'লে মই ওচৰৰ বৰ্তাৰ ঘৰলৈ যাম। বৰ্তা বৰবৌ দুজন আছে, তালৈ যাম। আৰু কিয় যাম, কেলৈ যাম, তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। মই যিহাল বৰ্তা বৰবৌৰ কথা কৈছোঁ, ইমান বেছি আশা সুধীয়া, ইমান বেছি মৰমৰ। কোনো মানুহ কেতিয়াও বৰ্তা বৰবৌৰ ঘৰৰ পৰা সুধামুখে ঘূৰি আহিব নোৱাৰে। একো দিবলৈ নাথাকিলেও সুদা পানী অকণ হ'লেও যাচে মানুহক খুব জোৰ কৰি। আৰু মোৰ হ'লেতো কেতিয়াও খালেহেঁতেন নাযায়, কিবা এটা হ'লেও লৈ যায়। আৰু মইনো কি আনিম? ময়ো বৰবৌলৈ সাধাৰণকৈ দুটামান পেৰা আৰু অকণমান আমৰ আচাৰকে লৈ আহিছোঁ, কাৰণ আজি আনিবলৈ বিশেষ একো নাছিল। ময়ো আহিম বুলি সিদ্ধান্তটো পটককৈ কৰিলোঁ, গতিকে একো গোটাবলৈ নহ'ল। আৰু ইমান বেছি চাফা, ইমান বেছি পৰিপাটি, আপোনালোকে ভাবিব নোৱাৰে। সাংঘাতিক বহুত মানুহ, মানে সাংঘাতিক মৰমীয়াল মানুহ। আৰু মানুহে যে কয় দুখীয়া ঘৰলৈ খাবলৈ যাবা, ধনী ঘৰলৈ চাবলৈ যাবা, এইবিলাক মানুহে তাৰ প্ৰমাণ। আপোনালোকে দেখিলে গম পাব কেনেকুৱা মানুহ সেইহাল। আৰু আমাৰ মাৰ খুব প্ৰিয় মানুহ আছিলে এইহাল। আজিও আমাৰ খুবেই প্ৰিয়, কাৰণ আজিলৈকে আমাক কোনো কাৰণত মানুহলৈ এৰি দিয়া নাই। প্ৰত্যেকটো কামতে আমাৰ লগত আছে। প্ৰায় পাইছোঁহিয়ে। আপোনালোকে এটা কথা চাব, এই যে বাঢ়নী ৰাস্তাটো দেখিছে, এইখন বাঢ়নী ৰাস্তা। এই বাঢ়নী ৰাস্তাটো ববৌৱে এটা পাত পৰি থাকিবলৈ নিদিয়ে। এই বাঢ়নী ৰাস্তাটো আনকি ববৌৱে খুব ধুনীয়াকৈ সাৰি কৰি চাফা চিকুণ কৰি ৰাখে। ববৌ বেকা হৈ গ'ল, তথাপিতো বহুত ধুনীয়াকৈ ৰাখে। পাইছোঁহি ববৌহঁতৰ ঘৰ। মই যিহাল বৰ্তা বৰবৌৰ কথা কৈছোঁ, ইমান বেছি আশা সুধীয়া, ইমান বেছি মৰমৰ। কোনো মানুহ কেতিয়াও বৰ্তা বৰবৌৰ ঘৰৰ পৰা সুধামুখে ঘূৰি আহিব নোৱাৰে। একো দিবলৈ নাথাকিলেও সুদা পানী অকণ হ'লেও যাচে মানুহক খুব জোৰ কৰি। আৰু মোৰ হ'লেতো কেতিয়াও খালেহেঁতেন নাযায়, কিবা এটা হ'লেও লৈ যায়। আৰু মইনো কি আনিম? ময়ো বৰবৌলৈ সাধাৰণকৈ দুটামান পেৰা আৰু অকণমান আমৰ আচাৰকে লৈ আহিছোঁ, কাৰণ আজি আনিবলৈ বিশেষ একো নাছিল। ময়ো আহিম বুলি সিদ্ধান্তটো পটককৈ কৰিলোঁ, গতিকে একো গোটাবলৈ নহ'ল। আৰু ইমান বেছি চাফা, ইমান বেছি পৰিপাটি, আপোনালোকে ভাবিব নোৱাৰে। সাংঘাতিক বহুত মানুহ, মানে সাংঘাতিক মৰমীয়াল মানুহ। আৰু মানুহে যে কয় দুখীয়া ঘৰলৈ খাবলৈ যাবা, ধনী ঘৰলৈ চাবলৈ যাবা, এইবিলাক মানুহে তাৰ প্ৰমাণ। আপোনালোকে দেখিলে গম পাব কেনেকুৱা মানুহ সেইহাল। আৰু আমাৰ মাৰ খুব প্ৰিয় মানুহ আছিলে এইহাল। আজিও আমাৰ খুবেই প্ৰিয়, কাৰণ আজিলৈকে আমাক কোনো কাৰণত মানুহলৈ এৰি দিয়া নাই। প্ৰত্যেকটো কামতে আমাৰ লগত আছে। প্ৰায় পাইছোঁহিয়ে। আপোনালোকে এটা কথা চাব, এই যে বাঢ়নী ৰাস্তাটো দেখিছে, এইখন বাঢ়নী ৰাস্তা। এই বাঢ়নী ৰাস্তাটো ববৌৱে এটা পাত পৰি থাকিবলৈ নিদিয়ে। এই বাঢ়নী ৰাস্তাটো আনকি ববৌৱে খুব ধুনীয়াকৈ সাৰি কৰি চাফা চিকুণ কৰি ৰাখে। ববৌ বেকা হৈ গ'ল, তথাপিতো বহুত ধুনীয়াকৈ ৰাখে। পাইছোঁহি ববৌহঁতৰ ঘৰ। এইটো ববৌহঁতৰ পাছফাল। আমাৰ ঘৰৰ পৰা পাছফালেদি আহিবলৈ বেছি সোনকাল হয়। এইটো বাঢ়নী ৰাস্তা দেখিছেনে, কিমান ধুনীয়াকৈ থৈছে। আৰু প্ৰত্যেকটো সময়তে ববৌহঁতৰ ঘৰত আলহী থাকেই। এই মানুহৰ ওচৰত কি পায় মানুহে, মই নাজানো। এয়া দেখিছেনে, এতিয়াও বহুত মানুহ বহি আছে। আহি অকণমানেই বহিলোঁ, কথা বতৰা পাতিলোঁ। গৈ বহি অকণমান সময় কথা পতাৰ পাছতেই বৰ্তা বৰবৌৰ আললৈ আৰম্ভ হৈ গ'ল। কি খুৱাম, কি বোৱাম, কি দিম, এনেকুৱা ধৰণৰ। বৰ্তাই অলপ কঁঠাল ভাঙি আনিছে, বৰবৌৱে চাহ দিছে, লগত বিস্কুট। আৰু এয়া দেখিছেনে কঁঠাল, এয়া চাহ, বিস্কুট। বৰবৌৱে অকণমান চিৰা ধুই দিছে। মোৰ খাবলৈ মন নাই, কিন্তু মৰমতে দিছে, যিহেতুকে নাখালেও বেয়া হ'ব। খুব ভাগ্য ভাল থাকিলে আচলতে এনেকুৱা ধৰণৰ মৰম পায়। আচৰিত ধৰণৰ মৰম। মোৰ হাতটো পুৰিছে বুলি ক'লত বৰবৌৱে যে কি দিয়া নাই, গাখীৰ, নেমু, ইটো সিটো সানিবৰ কাৰণে সকলো গোটাই দিছে। তাৰপাছত বৰ্তাৰ বাৰীতে থকা ৰূপহী ঠেকাজোপা পাৰিবৰ কাৰণে বৰ্তাই মোক মাতি লৈ গ'ল। ইমান ধুনীয়াকৈ যে টেঙাজোপা লাগিছে, চাওকচোন। এইয়া এসোপামান বৰ্তাই পাৰিলে আৰু মোক দি পঠিয়ালে। কিমানখিনি টেঙা পাৰিলে চাওক, দেখিবলৈ কিমান ধুনীয়া। আচাৰ বনাই দিব লাগে বোলে। প্ৰত্যেকবাৰে মোক দিয়ে আৰু মই আচাৰ বনাই দিওঁ। এতিয়া খালোঁ, ব'লোঁ, কথা পাতিলোঁ, আৰু বৰ্তাই টেঙাখিনি ধুনীয়াকৈ এটা পলিথিনত ভৰাই দিলে আৰু লৈ পেলাই মোৰ আহিব হ'ল। বৰ্তাই গাছটো মোক কাইলৈ দি যাম বুলি ক'লে। এতিয়া ঘূৰি আহিলোঁ। বাটতে আকৌ আমাৰ শনিদেৱে লগ পালে। সেইটো মহা দুষ্ট, চবৰে মৰমৰ। সি আকৌ আমাৰ ঘৰলৈ আহে। পিছতো লৈ যেনে তেনে ঘৰলৈ আহি আছোঁ। তাৰ কি মিচিক মাচাক হাঁহি। সি হেনো আকৌ মোমায়েকৰ ঘৰলৈ নাযায় বোলে, আমাৰ ঘৰলৈহে আহে। গতিকে লৈ আহিছোঁ আমাৰ ঘৰলৈকে তাকো।
ঘৰ আহি পাই কুকুৰজনী অকণ বাহিৰলৈ উলিয়াই দিলোঁ, তাইক খোৱাবলৈ বোৱাবলৈ আছে, অলপ খুৱাই বোৱাই ল'লোঁ। তাৰপাছতে মই নিজৰ কামৰ বাবে ওলাইছোঁ। এতিয়া সময় 11:45 হৈছে। মই এতিয়া ভাত কেইটামান ধুনীয়াকৈ খাই লওঁ। ভাতকেইটা খাই ধুনীয়াকৈ তামোল অকণ ভৰাই লৈছোঁ। তামোলকণ মোৰ মেইন। আৰু এতিয়া মই নিত্য নৈমিত কামখিনিৰ পৰা আজৰি হৈছোঁ। এতিয়া মই অকণমান আনাৰসৰ জাম বনাম। জামকণ বনাই মই কেনেকৈ বনালোঁ সেইটো মই আপোনালোকক বেলেগ এটা ভিডিঅ'ত দেখুৱাম। এনেকৈ ধুনীয়াকৈ মই বৈয়ামত ভৰাই ভাগৰ লাগে নহয় জানো, সেইকাৰণে অকণমান বহি লৈছোঁ। এতিয়া মই কয়লাৰ গঁৰালটো অলপ ঠিক কৰি ল'ম, তাৰপাছতে মই যাম গৰু ছাগলীৰ ওচৰলৈ। কয়লাৰ গঁৰালটোৰ মাটিখিনি সমান হৈ থকা নাই, যিহেতুকে মানুহটো কামলৈ গ'ল। কামটোতো কাহানিবাই হ'ব লাগিছিল, কিন্তু কিছুমান ব্যস্ততাৰ বাবে আমাৰ এইটো কাম কৰা হোৱা নাই। গতিকে আজি মই ভাবিছোঁ মই যদি মাটিখিনি চালানি কৰি থ'ব পাৰোঁ, তেতিয়াহ'লে কাইলৈ বেৰখিনি ধুনীয়াকৈ বান্ধি আমি নেটটো মাৰিব পাৰিম। সেইকাৰণে মই ওখ পাখ হৈ থকা মাটিখিনি সমান কৰোঁ বুলি ভাবিছোঁ। আৰু য'ত ত'ত গাঁত কেইটামান আছে তাত অলপমান দূৰণিৰ পৰা মাটি আনি দিবহি লাগিব। গতিকে সেইটো কাম এতিয়া মই কৰি লওঁ। তাৰপাছতে মই দিনটো বেলেগখিনি কাম কৰি থাকিম আৰু লাহে ধীৰে। মাটিখিনি ধুনীয়াকৈ সমান কৰি ল'লোঁ। এতিয়া মাটিখিনি খাবৰ কাৰণে মই ইয়াত অলপমান পানী ছটিয়াই দিম, যাতে মই টিপ লোৱাৰ পিছত ধুনীয়াকৈ মুচি পেলাব পাৰোঁ। মাটিখিনি সমান কৰি পেলালোঁ, উখুৰা মুখুৰা হৈ থকা নাই। আৰু ইয়াত ধুনীয়াকৈ চালানি কৰিলে মই পূৰা পানী ঢালি দিলোঁ, যাতে মাটিখিনি টিপ লৈ যায় মুচিবলৈ ধুনীয়া হয়। এতিয়া ইয়াৰ পাছতে মই এয়া অকণমান গোবৰ গোটাই থৈছোঁ। এতিয়া এই গোবৰখিনি লৈ মই গোটেই ঠাইখন ধুনীয়াকৈ মুচি পেলাম। পানীখিনি শুকাই যোৱাৰ পাছত মাটিখিনি টিপ ল'ব আৰু তেতিয়া মুচি পেলাম। এতিয়া মই কালি যিহেতুকে ছাগলী গঁৰালটো সাৰিবলৈ সময় নাপালোঁ, গতিকে মই এতিয়া ধুনীয়াকৈ ছাগলী গঁৰালটো সাৰি লওঁ। তো ঝাৰু ল'ম এতিয়া, লৈ ধুনীয়াকৈ ছাগলী গঁৰালটো সাৰি পেলাম। তাৰপিছত যাম গৰুকেইটা পানী খাবলৈ। পানী এটিং ধুনীয়াকৈ ভৰাই লৈছোঁ। এইটো হাতুৰী এডাল লৈ লৈছোঁ। এতিয়া ব'লকচোন গৰুকেইটা পানী খুৱাই থৈ আহোঁ। গৰুৱে চিঞৰিবলৈ লাগি গৈছে, তেনেকৈ গৈ থাকিম। সেইজনী দেখিছেনে আমাৰ বুদ্ধি, এই ক্ৰছ কৰা হয়, এই ক্ৰছ গৰু। কিন্তু দুখৰ বিষয়টো কি জানে, এই আজিলৈকে মাইকী পোৱালি এটা পাব পৰা নাই। মানে প্ৰত্যেকবাৰে ভাবোঁ তাই মাইকী পোৱালি এটা পাব, কিন্তু নাপায়। এতিয়া এইবাৰ তাই জগিব আৰু খুব বেছি 2 মাহমানৰ পাছত। এতিয়া ভগৱানে জানে আৰু মানে তাই মাইকীয়ে পায়নে মতাই পায়নে। এই কিন্তু একদম পানী টিং আনিলে কিন্তু বৰ বেয়া মোচন এটা দিয়ে, হেলা পেচা মানুহ ভয়ত ল'ম আহিব। এতিয়া মোচনটো দিয়ে নিদিয়ে নাজানো, হয়তো দিবও পাৰে। চাব দেই কেনেকুৱা এটা মোচন দিব। নিদিলে আজি মোচনটো নাই দিয়া। এইবাৰ যাতে এই মাইকী পোৱালি এটা পায়, তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব দেই। মাইকী পোৱালিটো যদি পায় নহয়, আপোনালোক চবকে মানে মই একদম ফিহু খুৱাই দিম। এয়া ছাগলীখিনিও আহিছে পানী খাবলৈ। হয়তো আৰু 2 টিংমান চাগে পানী আনিব লাগিব, যদিও ৰ'দটো ইমান নাই, গৰমটো কিন্তু বহুত আছে। সেইটো দেখিছেনে আমাৰ দমৰাটো, এইখন আমাৰ পথাৰ। এতিয়াতো গৰু ছাগলীখিনি অকণমান এৰাল দিব পাৰিছোঁৱে, আৰু অলপ দিনৰ পাছততো হালেই পাব। তেতিয়া গৰু ছাগলীৰ কাৰণে বহুত সমস্যা হ'ব আচলতে। ক'তনো লৰাম, কিনো কৰিম, চিন্তাই লাগি যায় গৰু ছাগলী পুহিলেও। এখন গোটেইখন আমাৰ বাৰী। এইখন দেখিছে তৰি হেন্দালি দিছিলোঁ আমি 2জনে লাগি। তৰিত বহুত লাগি আছে কিন্তু এনেকৈ। এয়া পানীখিনি খাই তাই শেষ কৰি দিলে। এতিয়া আকৌ এটিং আনিব লাগিব। বহুত পিয়াহত আছে ইহঁত, দেখিছেনে? মাতিব নোৱাৰা বস্তু নহয়নে, বেয়াও লাগে। মানুহে নিজে বুজিলেহে বুজায়, ইহঁতেতো মুখেৰে ক'ব নোৱাৰে। বহুত পিয়াহত আছে চাওক। আকৌ এটিং আনিছোঁগৈ দমৰাটোৰ কাৰণে। ঘৰৰ পৰা অকণ দূৰণিত আছে, সেইটো কাৰণে কষ্টটো বেছি হৈছে। যিয়ে নহওক পুহিছোঁ যেতিয়াতো প্ৰতিপাল কৰিব লাগিব নহয় জানো। এনেকৈ এয়া দমৰাটোক পানীকণ খুৱাই লওঁ। মোৰতো বেয়া গম পাইছেনে, হাতুৰিটো মই এইখিনিতে ক'ত থৈ গ'লোঁ, সেইটোকে মই এতিয়া বিচাৰি নোপোৱা হ'লোঁ। সমস্যা এইটো চাওক ক'ত সোমাই আছে দেখিছেনে, বিচাৰি বিচাৰি যেনে তেনে পাইছোঁ। এতিয়া লৰাই লওঁ। এনেকৈ যদি মুচি লওঁ, তেতিয়া ইয়াত মই ফলিয়াই পাৰোঁ বা বাতৰি কাগজ পাৰি গ'লে ভাল হ'ব। বালিটো ধুনীয়া ওপৰলৈ, সেইকাৰণে ধুনীয়াকৈ মুচি ল'ম। ফাইনেলি গঁৰালটো মুচি হৈ গ'ল। আৰু 1 মোচন দিব লাগিব, তেতিয়াহে কমপ্লিট ফিনিচিংটো আহিব। এতিয়া মই এনেকৈ মুচিলোঁ।
টকা পৰুৱা এটা কামুৰিছে খুবছে মোক পানী সোমাই গ'ল সিহঁতৰ গাঁতত গোটেই সোপা ওলাই আহিছে তেয়া দেখিছেনে মোৰ হাতখনৰ অৱস্থা টিপি টিপি মুচতে গোটেই হাতখন বিষাইছে জ্বলা পোৰাটো এতিয়া আছেই অকণ বাৰু যিয়ে নহওক মই এতিয়া মুচি হৈ গ'ল এতিয়া মই যাওঁ ধুনীয়াকৈ হাত ভৰিকেইটা ধুই লৈ মই অকণমান সময় জিৰাই লওঁ খুব বেছি ভাগৰ লাগিছে জানেনে অকণমান জিৰাই লোৱাৰ পাছত আকৌ আৰম্ভ কৰিম কিবা কিবি অকণমান জিৰাই কৰি ল'লোঁ এতিয়া উঠি আহিলোঁ আহি ভাবিছোঁ জলকীয়া কেইটামান ৰ'দত দি থৈছিলোঁ আকৌ বেছি দিন আকৌ কালিলৈ মানে থ'লে এতিয়া ভেঁকুৰি উঠি যাব পাৰে কাৰণ বতৰটো বেয়া ৰ'দ নাই গতিকতে মই এইকণ এতিয়া আচাৰৰ নিচিনাকৈ অকণমান ভৰাই লওঁ বুলি ভাবিছোঁ এক কাঁহী পঁইতা ভাত উলিয়াই লৈছোঁ ছোৱালীয়ে মই বহি খাম এইটো কালি হাত পোৱা জলকীয়াটোৱে উলিয়াই আছোঁ একদম খাই ল'ম ধুনীয়াকৈ এতিয়া ভাতকেইটা ধুনীয়াকৈ খাই বৈ ল'লোঁ তাৰপাছত বাচন ধোৱা পানী ভৰোৱা এনেকুৱা কামবোৰ ছোৱালীজনীক কৰিবলৈ দিলোঁ আৰু কৰিবলৈ দি মই ভাবিলোঁ কেইটামান খৰি কাটি লওঁ সেই খৰিকেইডাল মোক নহ'লেও নহয় আৰু এইকেইদিনত এইজনে কাটিবলৈ সময় পোৱা নাই সেইবাবে মই নিজে কাটি ল'ম বুলি ভাবিলোঁ কাটি হৈ গ'ল মুৰ্গীখিনি কিমান সময়ত চাউল অকণমান দিওঁ নহ'লে সিহঁতি বৰ আমনি কৰি থাকে এতিয়া সিহঁতক বান্ধিবই হ'ব সেইকাৰণে সিহঁতক এয়া চাউল দি দিম এতিয়া চাব দেই আমাৰ মুৰ্গীখিনি কেনেকৈ আহিব চাউলকেইটা দিয়া মাত্ৰকে গোটেই সোপা চাপি গুচি আহিল আৰু এতিয়া সিহঁতি খাব কিন্তু সিহঁতৰ এটা প্ৰব্লেম যিমানেই খাবলৈ নিদিয়ক সিহঁতি লগা নিচিনাই হ'ল কাৰণ বতৰটো ভাল নহয় আৰু কাৰো ভালকৈ খোৱাই হৈ নুঠে গৰু ছাগলী বান্ধিব হ'বই এয়া দেখিছেনে মোচাঘৰটো ধুনীয়াকৈ শুকাইছে ভৰি দিব পৰা হৈছে আৰু বাহিৰত দেখিছেনে ৰ'দটো অকণমানকৈ ৰেঙুৱা নিচিনা হৈছে মানে গৰু বান্ধিবলৈ এতিয়া যথেষ্ট সময় আছে যেন লাগিছে গতিকে সময়কণ এনেই নষ্ট নকৰি মই সন্মুখত হাবি অলপ আছে সেই হাবিখিনিকে অকণমান চাফা কৰি পেলাওঁ ধৰিছোঁ বাৰিষা দিনটোত বহুত হাবি হয় নহয়নে ল'ৰা ছোৱালীবোৰে খেলিছে দেখিছে আমাৰ কুকুৰজনী যে কিমান উৎপাত গৈ দিওঁ হাবিখন চাফা কৰি হৈছিলে আৰু তেনেকুৱাতে ওচৰৰ নবৌজনী আহিল লগতে বোৱাৰীজনী লৈ বোৱাৰীজনীয়ে বিৰাট লাজ কৰিছে তাই ভাবিছে মই ভিডিঅ' কৰিছোঁ সেইটো কাৰণে তাই বিৰাট লাজ কৰিছে এতিয়া কিনো খুৱাম সিহঁতক গতিকে মই আনকমন কিবা এটা খুৱাই দিওঁ বুলি ভাবি তাইক পিঁয়াজ এটা কাটিবলৈ লগাই দিছোঁ আৰু এতিয়া মই কিবা এটা বনাই পেলাই সিহঁতক খুৱাই দিওঁ বুলি ভাবিছোঁ পকা কল 3টা ছিঙি আনিলোঁ আৰু এই কল 3টাৰ পৰানো মই কেনেকৈ কি বনাম সেইটো আপোনালোকক মই পাছত দেখাম এতিয়া এনেকৈ বনাই সিহঁতক মই চাহ নিদিলোঁ আৰু জামৰ সৈতে খাবলৈ দিলোঁ সিহঁতি খাই বৈ ঘৰলৈ গ'ল আৰু মই গৰু ছাগলীকেইটা বান্ধিবলৈ গ'লোঁ ধুনীয়াকৈ গৰু ছাগলীকেইটা বান্ধি আহিলোঁ ফাইনেলি মই গাটো ধুই অকণমান ফ্ৰেছ হৈ লৈছোঁ অকণমান নিজকে এতিয়া তাৰপাছত মই অকণমান ল'ৰাটো পঢ়াব লাগিব ভাল লাগিছে গাটো ভাল লাগিছে মনটো অলপ ভাল লাগিছে আৰু এতিয়া সময় হৈছে 7:10 মই গা পা ধুই মোৰ নাইট ড্ৰেছটো লগাই লৈছোঁ তাৰপাছতে এতিয়া মই 7:10 হৈছে ঠিক 7:30 মানে 8টা 8:30 মানলৈকে মই ল'ৰাটোক পঢ়াম এতিয়া যিহেতুকে গৰম বন্ধ দিলে পঢ়িবলৈও মন নকৰে হ'লেও অকণ পঢ়াব লাগিব ওচৰত বহি থাকিলে নপঢ়ে গতিকে 8:30 মানলৈকে মই তাক পঢ়াম আৰু 8:30 মানৰ পিছত তাক মই মানে ভাত বনাব আহিম সদায় সিমান টাইমতে ভাতটো বনাওঁ আজিও সিমান টাইমতে ভাতটো বনাম বাকী দিনটো এনেকৈ পাৰ হৈছে সেই হ'লেকে আপোনালোকক দেখাই থাকিম চাব সন্ধিয়া গাটো ধুৱাৰ পাছত গোহা চাকি গছ দিব লাগে কিন্তু মই আজি বিশেষ কাৰণত চাকি গছ দিয়া নাই এতিয়া ল'ৰাটো ইয়াত পঢ়ি আছে তাক মই প্ৰশ্ন অলপ কৰাই আছোঁ ছ'চিয়েল চায়েন্সৰ তাৰপিছত সি এনেকৈ ধুনীয়াকৈ প্ৰশ্নখিনি কৰি আছে মই দেখাই আছোঁ ওচৰতে বহি আছোঁ এতিয়া সময় 10:30 বাজিছে আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু সকলো ভাগে ভাগে শুবলৈ গ'ল মই এতিয়া শুবলৈ যাম এইকণ মোৰ একান্তই ব্যক্তিগত সময় এইকণ সময়ত মই নিজৰ ইচ্ছামতে মোবাইলটো চাওঁ নহ'লে বা মই নিজৰ ভিডিঅ'খিনি এডিটিং কৰোঁ আৰু নহ'লে বা মই কিতাপ পঢ়োঁ এনেকৈ 2-এটা কাম কৰি জীৱনটো আগবঢ়াই নি আছোঁ ইফাল সিফাল হয় কেতিয়াবা 2-এটা কামৰ নিজে উলিয়াই লওঁ কাম সদায়ৰ দৰে আজি মোৰ ব্যক্তিগত সময়কণ ব্যক্তিগতভাৱে কটাবৰ বাবে মই আপোনালোকৰ পৰা আজিৰ বাবে বিদায় লৈছোঁ শুভৰাত্ৰি বাই বাই